फ्रेंड्स की खबर आशा करिছো সকলে ভালে পুনৰবাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ব্লগলৈ মোৰ জুৱা যেটো ব্লগ আছিল যি সকলে চাইছে তেওঁলোকে গমেই পাইছে ভিডিওটো মানে নেক্সট যেটো পাৰ্ট হয় এই পাৰ্টটো মই লৈ আহিছো আৰু যেহেতু আমাৰ গাঁৱৰ নামঘৰত ভাগৱত পাঠৰ কাৰ্যসূচী চলি আছিল হে অলৰেডি সমাপ্ত হৈছে আৰু এতিয়া আজি মানে দিহানামৰ এটা দল খুবেই জনপ্ৰিয় এটা দল আহি আছে সুদূৰ ধেমাজিৰ পৰা আহি আছে যিমানখিনি পাৰো মই আপোনালোকৰ আগত দেখুৱাম আপোনালোকে চাই থাকিব খুবেই ভাল লাগিব তেতে বলক লগ পাই আছো এইফালে আমি আহি আছো এয়া মা আৰু এইফালে ওচৰৰ খুৰী মজা লাগিব আজি ন নামঘৰ চাই থাকিব আপোনালোকে আৰু এইফালে ধেমাজিৰ পৰা অহা দলটি ইতিমধ্যে উপস্থিত হৈছেহি এইফালে চাওক আৰু এইফালে গাঁৱৰ মহিলাসকলে সবজি কটাত মানে ব্যস্ত যেহেতু ভাতৰ যোগাৰ কৰা হৈছে আৰু সদায় এইকেইদিন ভাতৰ যোগাৰ কৰাই হৈছে ইয়াত আৰু ইয়াতে খোৱা হৈছে ভাত খোৱা হোৱাই নাই আৰু ভালো লাগে এনেকৈ খাই আৰু এইফালে চাওকচোন জুই মানে ইমান ধুনীয়াকৈ জ্বলিছে জুই আৰু জুইত বনোৱা হৈছে ভাত গতিকে খাই সঁচাকৈ কিমান ভাল লাগিব তাতে বইল ভাত আৰু চাওক এইফালে নামঘৰত যথেষ্ট ৰাইজ মানে গোট খাইছে যিহেতু দিহানাম মানে আৰম্ভ হ'বলৈ হৈছে আৰু হ'ব এতিয়া বাকী প্ৰথম সম্বৰ্ধনা অনুষ্ঠান আছে সম্বৰ্ধনা অনুষ্ঠানৰ পাছতেই দিহানাম আৰম্ভ হ'ব গতিকে চাই থাকিব আপোনালোকে ভিডিঅ'টো আৰু এইফালে আজি অনুষ্ঠানটো উদ্বোধক হিচাপে আমাৰ গৰিহাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক নিমন্ত্ৰণ জনোৱা হৈছিলে তেওঁ নিমন্ত্ৰণ ৰক্ষা কৰি আজি এই অনুষ্ঠানটো উদ্বোধন কৰিবলৈ ওলাইছে যিমানখিনি গম পাওঁ চাৰি অঞ্চলৰ বহুতো শিক্ষিত পুলিচ বিষয়াৰ পৰা ধৰি প্ৰশাসনিক বিষয়া এতিয়াও বৰ্তমান আছে মই যিমানটো গম পাওঁ আৰু এই অঞ্চলত আজি এই পবিত্ৰ স্থানত মোক দিহানাম উদ্বোধক হিচাপে ইয়াৰে ৰাইজে মোক গৈ এদিনা অনুৰোধ কৰিছিল এই হেতুকে মই তেওঁলোকক কথা দিছিলোঁ আহি বুলি অলপ অহাত পলম হ'ল তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থনা খুজিছোঁ আৰু ক'ব বিচাৰিছোঁ এইটো কথা যি মই ইমান এটা ধুনীয়া পৰিৱেশ দেখিছোঁ এই গাঁওখনৰ কাৰণ ইমান দুই তিনি দিনৰ পৰা ধৰি আপোনালোকে যিখিনি আধ্যাত্মিক পৰম্পৰা যিখিনি আগবঢ়াই আছে ইমান ধুনীয়াকে আৰু ইয়াৰ পৰা ধৰক মই কোনো ধৰণৰ হুলস্থুল বা কিবা এটা পোৱা নাই এই মানুহখিনি একাগ্ৰতাটো আৰু যি ভাগে আপোনালোকে নৱপ্ৰজন্মক আমাৰ নিচিনা মানুহবিলাকক মানে নৱপ্ৰজন্মক যি দেখাইছে এইবিলাক সদায় আগুৱাই যাওক আৰু সেইষাৰ কথা কৈয়ে মোৰ ফালৰ পৰা আজি দিহানাম উদ্বোধক হিচাপে উদ্বোধন হ'ল বুলি মই ঘোষণা কৰিলোঁ ধন্যবাদ দুৱাপাৰ যুৱপীঠৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছো আৰু সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে আমি সঞ্জয় দুৱৰাক অনুৰোধ জনাইছো আৰু এইফালে এতিয়া দিহানাম পৰিৱেশন কৰিবলৈ ওলোৱা দলটিৰ দলপতিক সম্বৰ্ধনা জনোৱা হৈছে আৰু ইয়াৰ পাছতে এতিয়া তেওঁলোকে তেওঁলোকৰ দিহানাম আৰম্ভ কৰিব গতিকে চাওঁ আহক আজি বলি উপবিষ্ট সমস্ত আইসকল
মানে ষ্টাৰ্টিংটো খুব ভাল লাগিছে আৰু যিজনে নাগাৰা বজাইছে তেওঁ 7টা নাগাৰা একেলগে বজাইছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে
সঁচাকৈ খুবেই ভাল লাগিছে চাই আৰু ইমান সুন্দৰকৈ মানে নাচিছে আৰু সকলোৱে তেওঁলোকে ইমান সুন্দৰকৈ দিহানাম পৰিৱেশন কৰিছে সঁচাকৈ খুবেই ভাল লাগিছে আৰু আজিলৈ ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো যিহেতু বহুত দীঘলীয়া হ'বগৈ সকলোবিলাক দেখুৱাব গ'লে নেক্সট ভিডিঅ'ত আপোনালোকক বাকীখিনি দেখাই আছোঁ গতিকে নেক্সট ভিডিঅ'টো আপোনালোকে চাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই